নমস্কাৰ, মই নৱজ্যোতি। আপোনালোকে চাই আছে নতুন চিন্তা। সঁচাকৈ কুকুৰা গাহৰি পোহাটো আমাৰ সমাজ আৰু সংস্কৃতিৰ বাবে ক্ষতিকাৰক নেকি? কুকুৰা গাহৰি পালন কৰি স্বাৱলম্বী হ'ব খোজা নতুন প্ৰজন্মক এই ধৰ্মীয় বাধাই কিবা লাভৱান কৰিবনে? এই ক্ষেত্ৰত বৈষ্ণৱপন্থী আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই লোৱা ভূমিকাক বৰ্তমান এক বিতৰ্কিত পৰিৱেশৰ সূচনা কৰিছে। শেহতীয়াকৈ এজন যুৱকৰ আত্মনিৰ্ভৰশীলতাক নৎসাত কৰি শংকৰ সংঘই লোৱা স্থিতিক লৈ ৰাজ্যজুৰি বৰ্তমানেও প্ৰতিক্ৰিয়া অব্যাহত আছে। কুকুৰা গাহৰি পোহাৰ অপৰাধত বা মাছৰ বেপাৰ কৰাৰ অপৰাধত সমাজে এঘৰীয়া কৰাৰ ঘটনা বৰ্ণবাদী অসমীয়া সমাজত কোনো নতুন কথা নহয়। আনহে নালাগে, আজিও প্ৰায়বিলাক বৰ্ণহিন্দু অসমীয়াৰ চৰুত গাহৰিটো বাদেই কুকুৰা মাংসৰ প্ৰৱেশেই নিষিদ্ধ। অসমৰ বৈষ্ণৱ ধৰ্মীয় সংস্কৃতিৰ ধ্বজাবাহী সত্ৰবিলাক আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ দুয়োটা পন্থীৰেই কুকুৰা আৰু গাহৰি পালনৰ ক্ষেত্ৰত দৃষ্টিভংগী অভিন্ন। বিশেষকৈ অমংগোলীয় বৰ্ণবাদী অসমীয়াৰ বাবে কুকুৰা গাহৰি পালন এক ধৰ্মীয় অপৰাধ। কাৰণ জাতি ব্যৱস্থা বা কাষ্ট ছিষ্টেমৰ নীতি নিৰ্দেশনা প্ৰজন্মৰ পাছত প্ৰজন্ম তেজে পুজে প্ৰবাহিত হৈ থকা বৰ্ণবাদী অসমীয়াৰ বাবে কুকুৰা গাহৰি পালন নিম্ন জাতিগোষ্ঠীৰ জীৱিকা অৰ্জনৰ বাবেহে। ঠিক তেনেকৈ মৎস্য বা মাছৰ বেহাও নিম্ন জাতিৰ মানুহৰ জীৱিকা নিৰ্বাহৰ বাবে বুলি বৰ্ণবাদী অসমীয়া সমাজে মতপোষণ কৰে। অৰ্থাৎ কুকুৰা গাহৰি আৰু মাছ পালন কৰি জীৱিকা নিৰ্বাহ কৰাটো তথাকথিত ভাল জাতিৰ বা তথাকথিত উচ্চ জাতিৰ মানুহৰ বাবে নহয়। সেয়ে কুকুৰা গাহৰি আৰু মাছ পালনৰ লগত পৰম্পৰাগতভাৱে জড়িত বিভিন্ন জাতি জনগোষ্ঠীৰ সৈতে বৰ্ণবাদী অসমীয়াৰ সামাজিক তথা বৈবাহিক সম্পৰ্ক প্ৰায় নিষিদ্ধ। এইখিনিতে প্ৰশ্ন হয়, কুকুৰা গাহৰি আৰু মাছ পালনক জীৱিকা হিচাপে ল'ব বিচৰা বৰ্ণহিন্দু সংস্কৃতিত দীক্ষিত অমংগোলীয় অসমীয়া ডেকা বুঢ়াই কুকুৰা গাহৰি আৰু মাছ পালক জাতি জনগোষ্ঠীৰ সৈতে স্বাভাৱিক সামাজিক বৈবাহিক সম্পৰ্ক ৰক্ষা কৰি চলিবলৈ প্ৰস্তুত নহয় কিয়? জীৱিকাৰ তাৰণাত কুকুৰা গাহৰি মাছ পালন বা এইবিলাকৰ বাণিজ্যত নামিব খোজা তথাকথিত ভাল জাতিৰ যুৱক যুৱতীসকল জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এখন সমাজ গঢ়িবলৈ আগবাঢ়ি নাহে কিয়? প্ৰশ্ন হয়, বৈবাহিক সম্বন্ধৰ দৰে প্ৰসংগত একবিংশ শতিকাৰ ভাল জাতিৰ যুৱক যুৱতীসকল মধ্যযুগীয় নীতি নৈতিকতাৰ দাস কিয়? লক্ষণীয় কথাটো হ'ল যে কুকুৰা গাহৰি মাছ পালনক জীৱিকা হিচাপে লোৱা বা ল'বলৈ আগ্ৰহী ভাল জাতৰ অসমীয়া সমাজ সংস্কাৰ বা ছ'চিয়েল ৰিফৰ্মৰ তাগিদাত আধুনিক হ'বলৈ চেষ্টা কৰা নাই। একান্তই আৰ্থিক তাৰণাতহে কুকুৰা গাহৰি মাছৰ বেপাৰত হাত দিছে। তাকো পালন নহয়, ফাৰ্মিং। অৰ্থাৎ ফাৰ্ম খুলিলে জাতিগত মান মৰ্যাদাৰ হানি বিঘিনি নঘটে, কাৰণ তেওঁলোক মূলধন খটুৱাব পৰা মানুহ। এই ক্ষেত্ৰত কুকুৰা গাহৰি মাছ পালনতকৈ ব্ৰইলাৰ ফাৰ্ম অধিক গ্ৰহণযোগ্য। সেয়ে নিম্ন মধ্যবিত্ত বৰ্ণবাদী অসমীয়াৰ প্ৰথম পচন্দ ব্ৰইলাৰ, গাহৰি কুকুৰা মাছৰ পালন নহয়। যিহেতু ব্ৰইলাৰ পালনত জাত নাযায়, এইবিলাক খেয়নত জাত নাযায়। কিন্তু মন কৰিবলগীয়া কথাটো হ'ল যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্য পদ থকা লোকক বিগত কেইটামান বছৰত ব্ৰইলাৰ ফাৰ্ম খোলাৰ বাবেই জবাবদিহি কৰা হৈছে আৰু লগে লগে সমগ্ৰ অসমত সংঘক সমালোচনা কৰাৰ জোৱাৰ উঠিছে। কুকুৰা গাহৰি মাছ পালন আৰু ইয়াৰ বাণিজ্যত নমাৰ অপৰাধত বৰ্ণবাদী অসমীয়া সমাজে কৰ্ম কৰি খাব বিচৰা লোকক এঘৰীয়া কৰাৰ দেধাৰ নজিৰ থকা স্বত্তেও তদ্ৰূপ সমালোচনা পৰিলক্ষিত নহয়। সংঘৰ বাহিৰত থকা অসমীয়া সমাজখনত কুকুৰা গাহৰি মাছৰ বাণিজ্য কৰি খোৱা মানুহৰ সংখ্যা নগণ্য। সংঘ আৰু সত্ৰ কোনোটোৱেই বৰ্ণবাদী অসমীয়াৰ একাধিপত্যৰ পৰা হাত সাৰি থাকিব পৰা নাই। সত্ৰ যদি বৰ্ণবাদী, সংঘ নব্য বৰ্ণবাদী। সত্ৰ আৰু সংঘ কোনোটোৰ নীতিয়েই আজিৰ অসমীয়া যুৱক যুৱতীৰ জীৱন জীৱিকাৰ বাবে গ্ৰহণযোগ্য নহয়। পৰিৱৰ্তিত সময়ৰ প্ৰেক্ষাপটৰ লগত ধৰ্মনীতি আৰু সমাজনীতিৰ সংস্কাৰ সাধন কৰিব নোৱাৰিলে নতুন প্ৰজন্মৰ ভৱিষ্যত বিপদাপন্ন হোৱাটো নিশ্চিত।
আমাৰ শিক্ষিত যুৱক যুৱতীসকলেও ধৰ্মনীতি সমাজনীতিৰ ক্ষেত্ৰত উদাৰ হ'বলৈ চেষ্টা নকৰি কেৱল অৰ্থনৈতিক উদাৰীকৰণৰ বাবে চলোৱা প্ৰচেষ্টা সামগ্ৰিক বিফলতালৈ পৰ্যবসিত হ'বলৈ বেছি পৰ নালাগিব। আমাৰ যুৱক যুৱতীসকলে ধৰ্মনীতি সমাজনীতিৰ নেতিবাচক দিশবিলাক প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰক। নিজৰ কুসংস্কাৰ ভাল, আনৰটোহে বেয়া বুলি গপচত থাকিলে জীৱিকাৰ লগতে জীৱন যৌৱন চূড়ান্ত ব্যৰ্থতালৈ পৰিণত হ'ব। আহক আমি আমাৰ ধৰ্মনীতি সমাজনীতি অৰ্থনীতিৰ নেতিবাচক দিশবিলাক বৰ্জন কৰি এটা নতুন যুগৰ সূচনা কৰোঁ। প্ৰিয় দৰ্শক, আপোনালোকে চাই আছিলে নতুন চিন্তা। যদি ফেচবুকত চাই আছে নতুন চিন্তা পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউবত চাই আছে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব।